এভৰিৱান সকলোকে ঈদ মুবাৰক আৰু ভিডিঅ'টো দিয়াতে বহুত বেছি পলম হ'ল কাৰণ মোৰ গাটো বৰ ভাল নাছিলে আৰু ভইচটোও নাছিলে সেইকাৰণে ভইচ অভাৰ দিব পৰা নাছিলোঁ। এতিয়াও কমপ্লিটলি ভাল পোৱাই নাই, তথাপিতো ভাবিলোঁ ঈদৰ দিনা কি কৰিলোঁ তাকে আপোনালোকৰ সৈতে অকণমান শ্বেয়াৰ কৰোঁ। ফাৰ্ষ্ট কামটো আছিলে মোৰ ঘৰবোৰ ক্লিন কৰা। ধুনীয়াকৈ ঘৰবোৰ ক্লিন কৰি ল'লোঁ। তাৰপিছত গা পা ধুই আহিলোঁ কিটচেনলৈ যা যোগাৰ বনাবলৈ। ঈদ বুলি ক'লে খোৱাটো মেইন, সেইকাৰণে লাগি গ'লোঁ পূৰা খোৱা বোৱাৰ কাৰণে যা যোগাৰ বনাবলৈ। আৰু মানুহবিলাকো আহিবতো, খোৱা লোৱাটো এডভান্স বনাই থ'লে টেনশ্যন নাথাকে আৰু সেইকাৰণে আম্মাই বনাই আছে পোলাও। আৰু আনফালে আহি ভাইটিনে সুধিলে কিমানখিনি আগবাঢ়িলে কাম। মই ক'লোঁ অলমষ্ট হ'বই। আৰু ইফালে মই ভাজি এখন বনালোঁ, বেঙেনা ফ্ৰাই বনালোঁ, পায়স বনালোঁ, পনীৰ বনালোঁ আৰু লগতে মিক্স ভাজি, আৰু আনফালে আছে চিকেন। আৰু কাম শেষ হৈ যোৱাৰ পিছত অকণমান ষ্টাইল মাৰিলোঁ, ধুনীয়াকৈ সাজি কাজি ল'লোঁ। আৰু এইযোৰে আছিলে মোৰ ঈদৰ আউটফিট। পিছে কাপোৰ বহু কেইযোৰ লোৱা হৈছে কিন্তু পিন্ধা এযোৰে হ'ল কাৰণ টাইমৰ বহুত বেছি অভাৱ। ট্ৰেণ্ডিঙত থকা ভাইৰেল চুৰিযোৰ পিন্ধিবলৈ এৰা নাই। পিছত আহিলে আলহী অতিথি আৰু বাকীখিনি নেক্সট মিনি ব্লগত দেখাম বাৰু।